हेलो डियर स्टूडेंट मैं Abdul Kaiyum Ansary मैं आज তোমালোকৰ লগত পঞ্চম শ্ৰেণীৰ সহিকোণ সমল একৰ অংক অৰ্থাৎ গণিতৰ পাৰ্টটো আলোচনা কৰিম গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ ভিডিও চাবা আৰু যদি ভাল লাগে লাইক আৰু শেয়াৰ কৰিবা আৰু যদি কোনোবাই মোৰ চেনেলত নতুন আহিছা কাইন্ডলি সাবস্ক্ৰাইব কৰি দিবা বলা আমি ক্লাছটো আৰম্ভ কৰো সোৱা বিষয় গণিত চতুৰ্থ শ্ৰেণীৰ পুনৰ আলোচনা তাত চানেকি আছিল 9 নম্বৰ পাঠত কোভিডৰ কাৰণে স্কুল বন্ধ থকাৰ কাৰণে কৰিব পৰা নাছিল সেই কাৰণে পুনৰ আলোচনাৰ কাৰণে বিবেচিত কৰিছে গতিকে ক্ৰিয়াকলাপ 1 তলত যিবোৰ হাজুল দিয়া আছে সেইবোৰ তোমালোকে চোৱা আৰু তাৰ পিছত এই যি প্ৰশ্ন দিয়া আছে যে এতিয়া তলৰ চানেকিবোৰ সম্পূৰ্ণ কৰা এটো মই দেখাই দিছো গতিকে তোমালোকে চোৱা ইয়াত 1 নম্বৰত চাইছা যে এটা আজ থিয় কৈ দিছে তাৰ পিছত দুটা আজ দিছে তাৰ পিছত তিনটা এনেকে থিয় কৈ তিনটা আজ দিছে তাৰ পিছত এই তিনটাক আকৌ ৰিপিট কৰিছে 1 2 3 এনেকে চাইছানে তাৰ আকৌ এই তিনটাক পুনৰাবৃত্তি হ'ব অৰ্থাৎ ৰিপিট যে এটা আজ দিছে তাৰ পিছত ইয়াত তোমালোকে দুটা আজ লিখিবা যদি আৰু থাকে তেতিয়াহলে তাত তিনিটা লিখিব পাৰিবা 2 নম্বৰ চোৱা যে পথালিকৈ এটা আজ দিছে তাৰ পিছত দুটা দিছে তাৰ পিছত তিনটা দিছে তাৰ পিছত চাৰিটা দিছে হয় 1 2 3 চাৰিটা আজ দিছে আৰু এটুকেই আকৌ ৰিপিট হ'ব ইয়াত এই চোৱা এটা আজ দুটা তিনটা ইয়াত হ'ব চাৰিটা আজ এনেকে পথালিকৈ চাৰিটা আজ দিব বুজি পালা 3 নম্বৰ চোৱা কি কৈছে হেৰনিয়াকৈ চোৱা এটা আজ দিছে তাৰ পিছত দুটা দিছে তাৰ পিছত তিনটা দিছে হেৰনিয়াকৈ 1 2 3টা দিছে দিয়াৰ পিছত কি কৈছে এই 1 2 3 টো আকৌ ৰিপিট কৰিছে চাইছা এটা দুটা তিনটা কিন্তু ইয়াত কি হ'ব চোৱা ইয়াত এটা দিছে তাৰ পিছতো হেলনিয়াকৈ দুটা আসব 4 নম্বৰ চোৱা তোমাৰ চানেকিবোৰ একেবাৰে ইজি হয় মানে মিলটো ধৰিব পাৰিলে তোমালোকে পাৰিবা চোৱা যে পথালিকৈ এটা আজ দিছে তাৰ পিছতো কি কৰিছে এটা আজ দি আৰু এটা তললৈ এনেকে টানি দিছে এনেকে এটা দি টানি দিছে তাৰ পিছত চোৱা এনেকে দি আকৌ এটা দিছে কেটা তিনটা আজ দি দিছে তিনটা আজ এনেকে দিছে জেডৰ নিচিনা তাৰ পিছত আকৌ কি কৰিছে চোৱা এটা দুটা তিনটা দিয়াৰ পিছত আকৌ এটা ওপৰত এনেকে টানি দিছে হল তাৰ পিছত কি কৰিছে এই বস্তুটোকে আকৌ ৰিপিট কৰিছে চোৱা এনেকে এটা দিছে তাৰ পিছত এনেকে দিছে তাৰ পিছত এনেকে দিছে তাৰ পিছতটো হ'ব এনেকে দি এনেকে হল পিছত আকৌ এইটো হেলনিয়া দি আকৌ টানি দিছে তাৰ পিছতটো চোৱা এনেকে দিয়াৰ পিছত মাজত কাটি দিছে অৰ্থাৎ ইংৰাজী আলফাবেট এৰ নিচিনা হৈ গল আকৌ এই তিনটা বস্তু আকৌ চোৱা ৰিপিট কৰিছে গতিকে ইয়াত এনেকে দিছে তাৰ পিছতটো হ'ব এনেকে দি এনেকে হল তাৰ পিছত যদি খালি ঠাই দিয়ে তেতিয়া এনেদৰে লিখিবা হল চোৱা 6 নম্বৰ আগৰটো নিচিনাই কিন্তু বস্তুটো অকমান বেলেগ চোৱা পথালিকৈ এটা দিছে দিয়াৰ পিছত কি কৰিছে এই আজটো এনেকে দিছিল না তাৰ এইটোৰ লগত কি কৰিছে এনেকে দি এনেকে এটা লগাই দিছে মানে এনেকে দি এনেকে লগাই দিছে হল তাৰ পিছত কি কৰিছে চোৱা যেটো এই চিত্ৰটো আছিল এনেদৰে এই চিত্ৰটোক এনেদৰে লিখাৰ পিছত এনেদৰে আৰু এটা আজ দি দিলে তাৰ পিছত কি কৰিছে চোৱা এই আজটোকে এনেকে যেটো দিছিলে হেতু কি কৰিছে ওপৰত আৰু এটা এনেকে এনেদৰে লগাই দিছে তাৰ পিছতো কি কৰিছে চোৱা এটো এই চাৰিটা বস্তুক আকৌ ৰিপিট কৰিছে চোৱা প্ৰথমতে যেটো আজ দিছিলে এইটো কি কৰিছে এনেকে এটা লগাই দিলে তাৰ পিছত এটো হল 2 নম্বৰটো তাৰ পিছত কি কৰিছে এই চিত্ৰটো যেটো আছিল হেতুৰ লগত এনেকে এটা সংযোজন কৰিলে তাৰ পিছত কি কৰিলে এইটো আসল লগত আৰু এটা আজ এনেকে সংযোজন কৰি দিলে এই চাৰিটাক চোৱা আকৌ ৰিপিট কৰিছে এটা দুটা তিনটা এনেকে দি এই চিত্ৰটো কি হ'ব এনেকে যেটো আছিল তাৰ লগত আৰু এটা ওপৰত সংযোজন কৰি দিয়া হল তাৰ পিছত চোৱা ক্ৰিয়াকলাপ 2 তাত কি আছে কিছুমান জ্যামিতিক আকৃতিৰ চানেকি দিয়া আছে হেগিটা তোমালোকে চোৱা আৰু তাত কেইটামান সম্পূৰ্ণ কৰিব দিছে হেতু মই দেখাই দিছো চোৱা তলত যিবোৰ চানেকি আছে সম্পূৰ্ণ কৰিব লাগে চোৱা 1 নম্বৰত এটা বৰ্গ দিছে তাৰ পিছত ত্ৰিভুজ তাৰ পিছত বৃত্ত এটা বৰ্গ ত্ৰিভুজ বৃত্ত আকৌ চোৱা এই বৰ্গ ত্ৰিভুজ বৃত্ত এটো পুনৰাবৃত্তি কৰিছে এই তিনটাক আকৌ ৰিপিট কৰিছে কৰাৰ পিছত এতিয়া এই তিনটা ঘৰত কি হ'ব এই তিনটা চিত্ৰ ইয়াতে হ'ব ইয়াত বৰ্গ হ'ব ইয়াত ত্ৰিভুজ হ'ব ইয়াত যেনেদৰে আছে তেনেকে হ'ব তাৰ পিছতটো বৃত্ত হ'ব হল 2 নম্বৰ চোৱা কি কৰিছে যে এটা এনেকে দিছে পথালিকৈ দিয়াৰ পিছত এইটো এনেকে দি দিছে তাৰ পিছত ত্ৰিভুজ আঁকিছে আকৌ পথালিকৈ এই তিনটা বস্তু চোৱা আকৌ ৰিপিট হৈছে এই যে তিনটা আছিল এই তিনটা চোৱা এই তিনটা ৰিপিট হৈছে তেতিয়া এই তিনটা ঘৰ ঠিক তেনেদৰে এনেকে হ'ব এনেকে হ'ব হয় এনেকে ওপৰত দিছে তাৰ পিছত এনেকে কি কৰিছে ত্ৰিভুজ আঁকিছে হল এনেকে আঁকিবা মানে এই তিনটা ইয়াত ৰিপিট কৰিবা 3 নম্বৰ
এটা এনেকৈ দিছে, দিয়াৰ পিছত এইটো আচলতে ওপৰত এটা লগাই দিছে হা। তাৰপিছত কি কৰিছে, এইটোৰ লগত আকৌ ওপৰত আৰু এটা লগাই দিছে, তাৰপিছত কি ওপৰৰ মুখটো বন্ধ কৰি দিছে হ'ল। তাৰমানে কি কৰিছে চোৱা, ৰিপিট এনেকৈ দি এটা দিয়াৰ পিছত এনেকৈ আঁকিছে, তাৰপিছত এনেকৈ আঁকিছে, তাৰপিছত এটা বৰ্গ হৈ গ'ল হ'ল, এটা বৰ্গ। ঠিক তেনেদৰে এইকেইটাও তেনেকৈ সম্পূৰ্ণ কৰিবা। এটা দিছে আৰু এটা এনেকৈ দিছে, তাৰপিছত এনেকৈ দি ওপৰত উঠাই দিবা, তাৰপিছতো এনেকৈ দি এনেকৈ দি এনেকৈ দি ওপৰত বন্ধ কৰি বৰ্গ হৈ গ'ল হ'ল। 4 নম্বৰ চোৱা, বৃত্ত ত্ৰিভুজ বৃত্ত ত্ৰিভুজ বৃত্ত ত্ৰিভুজ বৃত্ত হ'ল। তাৰপিছত ইয়াত কি হ'ব, ত্ৰিভুজ হ'ব, এইটো ইজি হয়। তাৰপিছত কেইটা চোৱা, ইয়াত চোৱা ৰম্বাস দিছে হা, তাৰপিছত বৰ্গ দিছে, কিন্তু এইটোক অলপ এনেকৈ বেকা কৰি দিছে হ'ল। তাৰপিছত পঞ্চভুজ দিছে। এই তিনিটা বস্তুক চোৱা আকৌ ৰিপিট কৰিছে হয়নে। গতিকে তুমি কি কৰিবা, এই দুটা ঘৰত কি হ'ব, এই বস্তুটো হ'ব, ইয়াত এই ৰম্বাসটো হ'ব, ইয়াত যেনেকৈ আঁকিছে ঠিক তেনেদৰে ইয়াত আঁকিবা হ'ল। তাৰপিছত ইয়াত কি আঁকিবা, এইটো আঁকিবা, এইটো এনেকৈ বৰ্গক্ষেত্ৰ আঁকিবা। আঁকাৰ পিছত এই কোণাটো অলপ কাটি দিবা এনেকৈ হা, ইয়াত যেনেকৈ দিছে ঠিক তেনেদৰে ইয়াত আঁকিবা হ'ল। 6 নম্বৰ চোৱা, এটা বৃত্ত, তাৰপিছত ষষ্ঠ ভুজ অৰ্থাৎ 6টা ভুজ থকা এটা ভুজ আঁকিছে। তাৰপিছত কি কৈছে, বৃত্তটোক এনেকৈ চেপা এটা কৰি দিছে হা। চোৱা এই তিনিটা বস্তু আকৌ ইয়াত ৰিপিট কৰিছে, তিনিটা চাইছানে নাই। ইয়াত এই তিনিটা বস্তুক চোৱা, এইটো 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 ৰিপিট কৰিছে, এইটো এইটো এইটো, এই তিনিটা ঘৰত এই বস্তুকেইটা হ'ব। ইয়াত এটা বৃত্ত হ'ব, ইয়াত ষষ্ঠভুজ হ'ব, এই চিত্ৰটো ইয়াত হ'ব আৰু এই চিত্ৰটো ইয়াত হ'ব হ'ল। 7 নম্বৰ চোৱা, এটা ত্ৰিভুজ বৃত্ত ষ্টাৰ হা, ত্ৰিভুজ বৃত্ত ষ্টাৰ, এই তিনিটাক আকৌ ইয়াত ৰিপিট কৰিছে। গতিকে এই তিনিটা খালী ঠাইত কি হ'ব, প্ৰথমে ত্ৰিভুজ, তাৰপিছত এই বৃত্ত, তাৰপিছত ষ্টাৰ। এটা বিন্দু ফুট এটা দিছে, তাত 2টা ফুট দিছে, চোৱা কেনেকৈ, এটা ফুটৰ ওপৰত আৰু এটা দিছে, হেলনীয়াকৈ দিছে। তাৰপিছত 3টা ফুট চোৱা হেলনীয়াকৈ এটা আনটোৰ ওপৰত দি গৈছে। ঠিক তেনেদৰে এই তিনিটা বস্তু আকৌ ৰিপিট কৰিছে। তেতিয়া এই তিনিটা খালীটোত কি হ'ব, এই বস্তু এটা আকৌ ৰিপিট হ'ব। ইয়াত এটা ফুট দিবা, তাৰপিছত 2টা ফুট দিবা, তাৰপিছত 3টা ফুট দিবা, কেনেকৈ দৰে দিবা, ইয়াত যেনেদৰে দি আছে তেনেকৈ দিবা। 9 নম্বৰ চোৱা, এটা ফুট দিছে, তাৰপিছত 3টা দিছে, এনেকৈ দি তলত 2টা দিছে, তাৰপিছত চোৱা 6টা দিছে, কেনেকৈ এটা ত্ৰিভুজৰ নিচিনা বনাইছে, এইটো 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 দিয়াৰ পিছত আকৌ তলত 3টা এড কৰি দিছে হ'ল। ঠিক তেনেদৰে এইটোক চোৱা আকৌ ৰিপিট কৰিছে হ'ল। এই তিনিটা ঘৰত কি হ'ব, এই 3টা লিখি দিবা, এটা ফুট দিবা, তাৰপিছত এটা 2টা 3টা, তাৰপিছত 6টা, এনেকৈ এটা এনেকৈ এটা এনেকৈ এটা এনেকৈ এটা এনেকৈ এনেকৈ, ওপৰত 3টা দি তলত 3টা হ'ল। 10 নম্বৰ চোৱা, চোৱা এটা ত্ৰিভুজ আঁকিছে, আঁকাৰ পিছত এটা এনেকৈ কাটি দিছে এটাৰে হা, তাৰপিছত চোৱা আকৌ 2টাৰে কাটি দিছে, তাৰপিছত 3টাৰে কাটিছে, তাৰপিছত 4টা কাটিছে। তাৰপিছতো কি হ'ব, তাৰপিছত এনেকৈ ত্ৰিভুজটো আঁকিবা। আঁকাৰ পিছত ইয়াত কেইটা দিছে, 4টা দিছে না, ইয়াত 5টা হ'ব, 1 2 3 4 5 হ'ল। ইয়াত এটা মানে ত্ৰিভুজৰ ভিতৰত চাবা, এটা 2টা 3টা 4টা, তো ইয়াত 5টা হ'ব হা। তাৰপিছত চোৱা ক্ৰিয়াকলাপ 3, যে ৰিনাই 2 খোজকৈ জঁপিয়াই 2 খোজৰ মূৰে মূৰে কেই খোজকৈ পালে সংখ্যাকেইটা চোৱা। যে ইয়াৰ পৰা 2 মানে 1 বাদ দি মানে জঁপিয়াই গৈছে, তাৰপিছত 4 6 8 10 12 14, ইয়াত কি হ'ব, আৰু তলৰ এই হাজোনটো চোৱা, 2 4 6 8 10, অৰ্থাৎ 2ৰ পৰা 2 বাঢ়ি গৈ আছে। 2ৰ লগত 2 যোগ কৰিছে 4 হ'ল, 4ৰ লগত 2 যোগ কৰিছে 6, 6ৰ লগত 2 যোগ কৰিছে 8, 8ৰ লগত 2 যোগ কৰিছে 10, তাৰপিছত 2 যোগ কৰিছে কিমান, 12 হ'ব। ইয়াত 14 লিখিছে, কিন্তু তোমালোকৰ ইয়াত 12 লিখিবা হা, 12। তাৰপিছত হ'ব 14, এই 16 জেগাত 14, আৰু ইয়াত হ'ব 16, আৰু ইয়াত হ'ব 18, অৰ্থাৎ 2 2 যোগ কৰিছে ঠিক আছে। তাৰপিছতো চোৱা, যে 3 খোজকৈ 3 খোজ মূৰে মূৰে পোৱা সংখ্যাকেইটা চা নেকি চোৱা হা, 0 3, তাৰপিছত 6 9 12 15, তো ইয়াত কি হ'ব, 3 6 9, 3 3 যোগ হৈ গৈ আছে, 3 লগত 3 6, 6ৰ লগত 3 যোগ কৰিছে 9, 9ৰ লগত 6 যোগ 3 যোগ কৰিছে 12, 12ৰ লগত 3 যোগ 15 18 21, তাৰপিছত 21ৰ লগত 3 যোগ কৰিলে কিমান হ'ব, 24, ইয়াত তোমালোকে লিখিবা 24, 24ৰ লগত 3 যোগ কৰিলে কিমান হ'ব, তোমালোকে ইয়াত লিখিবা 27 হ'ল। 3 6 9 এনে 3 3 মানে যোগ যোগ কৰি গৈছে। তাৰপিছত চোৱা এনেদৰে তোমালোকে তলৰ শ্ৰেণীসমূহ সম্পূৰ্ণ কৰা। চোৱা তল 5 10 15, চোৱা 5ৰ লগত 5 যোগ কৰি কিমান হ'ল, 10, 10ৰ লগত 5 যোগ কৰি কিমান হ'ল, 15, 15ৰ লগত 5 যোগ কৰিলে কিমান হ'ব, 20, 20ৰ লগত 5 যোগ কৰিলে 25, তাৰপিছত হ'ব
30 তাৰপিছত হ'ব 35 হল ইয়াত 20 25 30 35 ইয়াত হ'ব 40 তাৰপিছত হ'ব 45 হল অৰ্থাৎ 5 5 যোগ কৰি যাবা তাৰপিছত চানে কি 6 12 18 চোৱা 6 লগত 6 যোগ কৰিছে কিমান 12 12 লগত 6 যোগ কৰিছে কিমান হৈছে 18 18 লগত 6 যোগ কৰে কিমান হ'ব 24 24 লগত 6 যোগ কৰে কিমান হ'ব 30 30 লগত 6 যোগ কৰে কিমান হ'ব 36 36 লগত 6 যোগ কৰে কিমান হ'ব 42 42 লগত 6 যোগ কৰে কিমান হ'ব 48 হল এনেকৈ 6 6 যোগ কৰি যাবা এতিয়া 4 নম্বৰ ক্ৰিয়াকলাপ চোৱা 3 4 5 1 2 3 4 5 1 2 3 4 5 ৰিপিট কৰিছে তাৰ পিছত 1 2 3 4 5 ইয়াত চোৱা কি হৈছে 1 3 5 1 3 5 1 3 5 1 3 5 ইয়াত 1 3 5 1 3 5 এইটো হল সংখ্যাৰ হাজোন আকৌ ধৰা 5 10 15 20 25 30 35 এনেকৈ হৈ যাব 5 5 যোগ হৈ যাব বস্তুটো তেনেকুৱা ইয়াত কি হৈছে চোৱা যে 2 4 6 8 10 12 তাৰপিছত কিমান হ'ব 14 16 এনেকৈ 2 2 যোগ হৈ যাব তাৰপিছত চোৱা প্ৰশ্ন কেইটামান দিছে যে খালী টাইপবোৰ কৰা 1 1 3 5 7 9 ঠিক আছে 1 3 5 7 9 লৈকে লিখিছে আকৌ একৰ পৰা 2 2 সদায় যোগ কৰি গৈ আছে মানে একৰ পৰা 9 লৈকে গৈছে আকৌ চোৱা 1 3 5 7 হল তাৰপিছত কি হ'ব 9 9 ৰ পিছত আকৌ 11 নহয় কিমান হ'ব আকৌ 1 আহিব মানে এটো ৰিপিট কৰিছে আগত যেনেকৈ মই তোমালোকক দেখাইছো ইয়াত 1 হ'ব এটো খালী ঠাই তাৰপিছত খালী ঠাই থাকিলে তাত 3 হ'লহেঁতেন 2 নম্বৰটো চোৱা 1 3 5 7 9 11 13 15 17 তাৰপিছত হ'ব 19 2 2 যোগ কৰি গৈছে তাৰপিছত ইয়াত কিমান 19 তাৰপিছত হ'ব 21 বুজি পালা অৰ্থাৎ ইয়াত কি কৰিছে 2 2 যোগ কৰি গৈছে 3 নম্বৰটো চোৱা 10 20 30 40 50 60 অৰ্থাৎ 10 যোগ কৰি গৈ আছে তাৰপিছত কিমান হ'ব 70 তাৰপিছত 80 তাৰপিছত 90 তাৰপিছত 100 তাৰপিছত 110 তাৰপিছত 120 তেনেকৈ গৈ থাকিব 4 নম্বৰটো কি কৈছে চোৱা 100 200 300 400 100 যোগ কৰিছে 500 600 হল আৰু 9 19 29 চোৱা ইয়াত কি কৰিছে তোমালোকে চাবা যে 9 ৰ পৰা 19 অৰ্থাৎ 9 ৰ লগত 10 যোগ কৰিছে কিমান হৈছে 19 19 ৰ লগত 10 যোগ কৰিছে 29 আৰু 10 যোগ কৰিছে 39 তাৰপিছত কিমান হ'ব 49 এইটো ঘৰত 49 ইয়াত হ'ব কিমান 59 অৰ্থাৎ 5 9 59 তাৰপিছত হ'ব 69 তেনেকৈ ইয়াত চোৱা কি কৰিছে 4 8 16 32 অৰ্থাৎ 4 ৰ লগত 4 যোগ কৰিছে 8 8 ৰ লগত কিমান যোগ কৰিছে 8 যোগ কৰিছে কিমান হ'ল 16 তাৰ মানে 4 ৰ লগত 2 পূৰণ কৰিছে 8 8 ৰ লগত 2 পূৰণ কৰিছে কিমান হ'ল 16 16 ৰ লগত 2 পূৰণ কৰিছে 32 এতিয়া 32 ৰ লগত 2 পূৰণ কৰে কিমান হ'ব 64 অৰ্থাৎ 64 64 ৰ লগত 2 পূৰণ কৰে কিমান হ'ব 128 চোৱা 7 নম্বৰটো 11 22 কি মিল আছে 11 ৰ লগত 11 যোগ কৰিছে কিমান হ'ল 22 22 ৰ লগত 11 যোগ কৰিছে কিমান হ'ল 33 33 ৰ লগত 11 যোগ কৰিছে কিমান হ'ল 44 এতিয়া 44 ৰ লগত 11 যোগ কৰিবা কিমান হ'ব 55 55 55 ৰ লগত আৰু 11 যোগ কৰে কিমান হ'ব 66 66 তাৰপিছত 8 নম্বৰটো 10 20 30 40 তেনেকৈ দিয়া নাই গতিকে ইয়াত 8 নম্বৰটো কি কৈছে 10 20 30 আকৌ চোৱা 10 20 ইয়াত কি হ'ব 30 10 20 30 এইটো ৰিপিট কৰিছে 10 20 30 হল আকৌ যদি লিখিব দিয়া তেতিয়া 10 20 30 লিখিবা এই সজ্জাটো হল এনেকুৱা এইটো সজ্জা হয় বা চানেকি তাৰপিছত 9 নম্বৰ চোৱা 110 120 130 140 অৰ্থাৎ 10 10 যোগ কৰি গৈছে তাৰপিছত কিমান হ'ব 150 তাৰপিছত হ'ব 160 হল 10 নম্বৰ চোৱা একেবাৰে ইজি হয়নে 110 তাৰপিছত 210 310 110 ৰ লগত 100 যোগ কৰিছে 210 210 ৰ লগত 100 যোগ কৰিছে 310 310 ৰ লগত 100 যোগ কৰিছে কিমান হ'ল 410 410 ৰ লগত আৰু 100 যোগ কৰিছে কিমান হ'ব 510 তাৰপিছত 510 ৰ লগত যদি আৰু 100 যোগ কৰে কিমান হ'ব 610 হল একেবাৰে ইজি হয়নে আৰু ভাল লাগিছে ন 11 নম্বৰ চোৱা ইয়াত লিখিছে 9 হল 9 ৰ লগত 9 যোগ কৰিছে কিমান হ'ল 18 18 ৰ লগত 9 যোগ কৰিছে কিমান হ'ল 27 27 ৰ লগত 9 যোগ কৰা কিমান হ'ব 36 36 ৰ লগত 9 যোগ কৰা কিমান হ'ব 45 45 ৰ লগত 9 যোগ কৰা কিমান হ'ব 54 12
8 8ৰ লগত 8 যোগ কৰিছে কিমান হ'ল 16 16ৰ লগত 8 যোগ কৰা কিমান হ'ব 24 24ৰ লগত 8 যোগ কৰা কিমান হ'ব 32 32ৰ 8 যোগ কৰা কিমান হ'ব 40 দি দিছে হ'ল মানে এইটো নিয়ম মানি আছে 40ৰ আৰু 8 যোগ কৰা কিমান হ'ব 48 হ'ল 13 চোৱা কি কৰিছে 18 আৰু 30 দিছে তেতিয়া 18 আৰু 30ৰ মাজত ডিফাৰেন্স যিমান আছে পাৰ্থক্যটো উলিয়াবলৈ 18ৰ পৰা 30 কিমান দূৰত আছে হ্যাঁ তো 30ৰ পৰা 18 গলে কিমান 12 তেতিয়াহলে 12 হলে ইয়াত কিমান হ'ব তে 12 ডিফাৰেন্স কিন্তু 12ক 2 ভাগ কৰা তেতিয়াহলে 6 তে 6 ডিফাৰেন্স হলে কিবা 18ৰ লগত 6 যোগ কৰা 18ৰ লগত 6 যোগ কৰিলে কিমান হ'ব 24 হল 24ৰ লগত 6 যোগ কৰা কিমান হ'ল 30 অৰ্থাৎ 30 আৰু 18ৰ মাজত পাৰ্থক্য হ'ল 12 হ্যাঁ গতিকে কৰি দিলো 6 কিমান হ'ল 24 24ৰ লগত আৰু 6 যোগ কৰি দিলো কিমান হ'ল 30 তেতিয়া তিনিটা চানি কি মিলি গৈছে গতিকে তাৰ পিছৰটো হ'ব কিমান 30ৰ লগত 6 যোগ হ'ব কিমান হ'ব 36 হল কিন্তু তাৰ আগত 18ত কি হ'ব ইয়াৰ পৰা 6 বিয়োগ কৰিব 30ৰ পৰা 6 বিয়োগ কৰিলে 24 24ৰ পৰা 6 বিয়োগ কৰিলে কিমান হয় 18 18ৰ পৰা 6 বিয়োগ কৰিলে কিমান হ'ব 12 হ্যাঁ 12ৰ পৰা 6 বিয়োগ কৰি কিমান হ'ব 6 বুজি পাইছা নে মানে অলপ তোমালোকে বুজি পাব লাগিব বস্তু তেতিয়া হলে তোমালোকে পাৰিবা তাৰ পিছত চোৱা 14 নম্বৰ চানি কি 5 10 20 40 ডিফাৰেন্সটো কিমান কৰিছে চোৱা 5ৰ লগত 5 যোগ কৰিছে কিমান হ'ল 10 আকৌ 10ৰ লগত 10 যোগ কৰিছে কিমান হ'ল 20 20ৰ লগত আকৌ 20 যোগ কৰিছে কিমান হ'ল 40 হয় না মানে প্ৰত্যেকটো ডাবল ডাবল কৰি আছে তে 40ৰ লগত 40 যোগ কৰি কিমান হ'ব 80 তাহলে 80ৰ লগত 80 যোগ কৰিলে কিমান হ'ব 160 হ'ল এনেকৈ কৰি যাবা ভাল লাগিছে নে চানি কিটো তাৰ পিছত চোৱা 15 64 32 16 অৰ্থাৎ ইয়াত কিমান কিমান কমি গৈ আছে চোৱা প্ৰত্যেকটো আধা হৈ আছে 64 অৰ্থাৎ 8 8ৰ আধা কিমান 4 4 আধা কিমান 2 হল 16 নম্বৰ চোৱা কি কৈছে 2 6 18 এইকেইটাৰ লগত মিল কি আছে চোৱা এটা যোগ কৰি মিল উলিয়াব নোৱাৰিবা গতিকে চোৱা 2ৰ লগত 3 পূৰণ কৰা তে 2ৰ লগত 3 পূৰণ কৰিলে 6 হয় 6ৰ লগত 3 পূৰণ কৰিলে কিমান হয় 18 হয় তো 18ৰ লগত 3 পূৰণ কৰিলে যিমান হ'ব সেইটো ইয়াত হ'ব চোৱা 18ৰ লগত 3 পূৰণ কৰিলে কিমান হয় 54 তাৰপিছত 54ৰ লগত 3 পূৰণ কৰা কিমান হ'ব 162 162 তাৰপিছত 162ৰ লগত আকৌ 3 পূৰণ কৰা কিমান হ'ব 486 হ্যাঁ এইটো হল 3 3 পূৰণ কৰি গৈছে তাৰ পিছত 17 নম্বৰ চোৱা যে মাজত এই তিনটা নিয়ম দি আছে তাত কি কৰিছে চোৱা 27ৰ লগত 27 81 243 কেনেকৈ হ'ব চোৱা 27ৰ লগত চোৱা 3 পূৰণ কৰিছে কিমান হ'ল 81 81ৰ লগত 3 পূৰণ কৰিছে কিমান হ'ল 243 তোমালোকে চোৱা পূৰণ কৰি হ'ব তাৰ পিছত 243ৰ লগত 3 পূৰণ কৰা কিমান হ'ব সেইটো ইয়াত লিখিবা 243ৰ লগত 3 পূৰণ কৰিলে কিমান হয় 729 হল আৰু আগৰ কেইটা কি কৰিবা চোৱা এই ইয়াৰ পৰা চোৱা 3 ইয়াৰ পৰা মানে ওপৰলৈ গৈছে পূৰণ কৰি কৰি গৈছে আৰু তললৈ আহিছে 3 ৰে হৰণ কৰি আহিছে আৰু 81 3 ৰে হৰণ কৰি 27 তে 27ক 3 ৰে হৰণ কৰা কিমান হ'ব 9 হ্যাঁ তাৰপিছত 9ক 3 ৰে হৰণ কৰা কিমান হ'ব 3 অৰ্থাৎ 3 9 27 81 243 729 হল মানে বুজি পালে একেবাৰে ইজি মানে ধৰিব লাগিব নিয়মটো কি আছে তাৰ 18 নম্বৰটো চোৱা 18 নম্বৰ কি কৈছে যে 7 21 35 তেনেকৈ দিছে চোৱা কিন্তু ইয়াত কি হ'ব হ্যাঁ 7ৰ লগত যদি 7 যোগ কৰা তাৰপিছত কিমান হ'ব 14 হয় না নাই তে 14ৰ লগত 7 যোগ কৰা কিমান হ'ব 21 21ৰ লগত 7 যোগ কৰা কিমান হ'ব 28 28ৰ লগত 7 যোগ কৰা কিমান 35 35ৰ লগত 7 যোগ কৰা কিমান হ'ব 42 অৰ্থাৎ 7 7 19 নম্বৰটো কি কৈছে 1 4 9 16 এইটো নিয়মটো কি মানিছে হ্যাঁ এই নিয়মটো তোমালোকে কেনেকৈ ধৰিবা হ্যাঁ চোৱা 1ৰ লগত 3 যোগ কৰিছে কিমান হ'ল 4 3 যোগ কৰিছে 4 হ'ল 4ৰ লগত 5 যোগ কৰিছে কিমান হ'ল 9 9ৰ লগত 7 যোগ কৰিছে কিমান হ'ল 16 এতিয়া এই সংখ্যাকেইটা চোৱা 3 5 7 অৰ্থাৎ 3 5 2 মানে যোগ কৰিছে মানে এটা এটা এৰি দিছে 5 আৰু 7ৰ ডিফাৰেন্স কিমান 2 3 5 7 16ৰ লগত কিমান যোগ হ'ব যদি 9ৰ লগত 7 যোগ কৰি 16 হৈছে 16ৰ লগত 9 যোগ হ'ব তেতিয়া 16ৰ লগত 9 যোগ কৰি কিমান হ'ব 25 ইয়াত হ'ব 25 আকৌ 25ৰ লগত কিমান যোগ হ'ব 11 যোগ হ'ব 11 তে 25ৰ লগত 11 যোগ হ'লে কিমান হ'ব 36
হ্যাঁ এতিয়া চোৱা নিয়মটো কেনে গ'ল 3 5 7 9 11 হ'লনে নাই মানে চবে অযুগ্ম সংখ্যা এটা এটা এৰি দি 3 5 7 মানে এনেকৈ যোগ হৈ আছে মানে এনেকৈ মানে যিটো সাজোন আছে সেইটো তোমালোকে ধৰিব লাগিব বস্তুটো বুজি পাইছা হ্যাঁ বুজি পালে তোমালোকে কমেণ্ট কৰি মোক জনাবা তাৰপিছত 20 নম্বৰটো চোৱা 1 1 2 3 5 এইটো আকৌ কি নিয়ম মানিছে মাথা মাৰিব লাগিব অলপ হ্যাঁ মাথা মাৰি চোৱা কি বুদ্ধিটো যে 1 আৰু 1 যোগ কৰা কিমান হ'ল 2 তাৰপিছত এইটো 1 আৰু এইটো 2 যোগ কৰা কিমান হ'ব 3 তো এইটো 2 আৰু এইটো 3 যোগ কৰা কিমান হ'ব 5 হল নাই মানে এনেদৰে মিলিছে এই 1 এইটো 1 যোগ কৰিছে কিমান হ'ল 2 আকৌ এইটো 1 এইটো 2 যোগ কৰিছে কিমান হ'ল 3 এইটো 2 এইটো 3 যোগ কৰিছে কিমান হ'ল 5 তেতিয়াহ'লে কি হ'ব এইটো 3 আৰু এইটো 5 যোগ কৰা কিমান হ'ব 8 ইয়াত হ'ব 8 হলনে মানে বস্তুটো এনেকুৱা তাৰ পিছতো কি হ'ব এইটো আৰু এইটো যোগ কৰি হ'ব বুজি পালা যদি বুজি পোৱা নাই মোক কমেণ্ট কৰি জনাবা ঠিক আছে और এইটো বেছি ভাল লাগিব যে কাহত এটা ত্ৰিভুজ দিছে ত্ৰিভুজত কি কৰিছে এনেকৈ তিনিটা গোল দিছে গোল দিয়াৰ পিছত তাত এনেকুৱা সংখ্যা বহাব লাগে যে 1 ৰ পৰা 6 লৈ 1 ৰ পৰা 1 2 3 4 5 6 তেতিয়াহ'লে এইকেইটা আকৌ গোটেইকেইটা যোগফল এনেকৈ যোগ কৰা 10 হ'ব লাগিব এনেকৈ যোগ কৰা 10 হ'ব লাগিব এনেকৈ যোগ কৰা 10 হ'ব লাগিব হয়নে নাই চোৱা সিহঁতে কৰি দিছে ঠিক তেনেদৰে তোমালোকে এটা কৰিব লাগে নিজে যে যিটো ত্ৰিভুজ আছে এই ত্ৰিভুজত 1 ৰ পৰা 6 ৰ ভিতৰ সংখ্যা লিখা এই বাকচবোৰত আৰু মনত ৰাখিবা প্ৰতিটো বাহুত থকা সংখ্যাৰ যোগফল 9 হ'ব লাগিব এইপিনে যোগ কৰিলে 9 এইপিনে যোগ কৰিলেও 9 এইপিনে যোগ কৰিলেও 9 হ'ব লাগিব এইটো সংখ্যাবোৰ কেনেদৰে বহাবা চোৱা মই এটা বুদ্ধি উলিয়াইছোঁ যেহেতু 9 সৰু সংখ্যা 1 ৰ পৰা 6 হ'ব লাগে গতিকে মই ওপৰত 1 লিখি দিছোঁ তাৰ পিছত এইটো 2 লিখিছোঁ তাৰ পিছত 3 লিখিছোঁ হ্যাঁ লিখাৰ পিছত এতিয়া 1 ৰ লগত 3 তে কিমান যোগ কৰিলে 9 হ'ব 1 ৰ লগত 3 যোগ কৰি 4 আছে 4 ৰ লগত ইয়াত 5 যোগ কৰি দিয়া কিমান হ'ব 3 5 8 1 9 হ'ল তাৰ 1 আৰু 2 3 3 আৰু 6 যোগ কৰা কিমান হ'ব 9 হ'ল তে 3 2 কিমান 5 আৰু ইয়াত 4 যোগ কৰি দিয়া 9 একেবাৰে ইজি কিন্তু এইটো মানে এনেকেই বহাব লাগিব যিটো চিত্ৰ আছে সেইকেইটা সমানে দুভাগ কৰিছে এইটো দুভাগ হয় নে নাই এইটো তোমালোকে দেখাব লাগে এইটো দুভাগ হৈছে না নাই এইটো নাই হোৱা ইয়াত নাই লিখিবা নাই হোৱা আৰু এইটো হৈছে হয় এইটো হৈছে ইয়াত সমানে হৈছে না নাই চোৱা এইটো সমান হৈছে এইটো নাই হোৱা আৰু এইটো হৈছে এইটো নাই হোৱা এইটো সমানে দুই ভাগ হোৱা নাই এইটো হৈছে এইটো হৈছে এইটো হৈছে এইটো হৈছে ক্ৰিয়াকলাপ চাইছা তেনেকৈ ইয়াত দুভাগ কৰা এইটো এনেকৈ আষ্টানি দিয়া দুই ভাগ হৈ গ'ল হ্যাঁ এইটো এনেকৈ টানি দিয়া দুই ভাগ হৈ যাব এনেকৈ আৰু এইটোক এনেকৈ টানি দিয়া দুই ভাগ হৈ যাব হ্যাঁ তাৰপিছত কেইটা চোৱা বৃত্তটোক এনেকৈ টানি দিয়া সমানে দুই ভাগ হৈ যাব এইটোক এনেকৈ টানি দিয়া সমানে দুই ভাগ এনেকৈ টানি দিয়া সমানে দুই ভাগ এইটোক এনেকৈ টানি দিয়া সমানে দুই ভাগ হ'ল বিটোক এনেকৈ টানি দিয়া চিটোক এনেকৈ এইচটোক এনেকৈ কাটিব পাৰা এনেকৈও ভাগ কৰিব পাৰা এক্সটোক এনেকৈ কাটি দিয়া বা এনেকৈ হ'ল গতিকে তোমালোকক আজি মই অংকৰ যিখিনি দেখালো চানেকি আৰু গোটেইখিনি তোমালোকে বুজি পাইছা বুলি আশা কৰিছোঁ আৰু যদি বুজা নাই মোক কমেণ্ট কৰি জনাবা লগতে ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবা আৰু যদি কোনোবাই মোৰ চেনেলত নতুন আহিছে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া ঠিক আছে আজি ইমানতে সামৰিলোঁ ধন্যবাদ বাই